নমস্কাৰ উৰ্বশী কিচেনলৈ আপোনালোকক স্বাগতম। অসমীয়া খাদ্য বুলি ক'লে সাধাৰণতে খাৰ আৰু টেঙাৰ কথাই মনলৈ আহে নহয়নে বাৰু? আজি মই বনাম মাটিমাহৰ খাৰ। আহকচোন চাওঁ আজি আমাৰ ৰেচিপিটো। মই লৈছোঁ মাটি দালি 2 কাপ, পাঁচফোৰণ অকণমান, তেজপাত এটা, শুকান জলকীয়া 2টা, আদা এডোখৰ, নহৰু কেইফুটামান আৰু কোমোৰা দিলে মাটিমাহ খাই ভাল লাগে। আৰু লৈছোঁ মই কল খাৰ। এতিয়া মই মাটিমাহখিনি পানী দি সিজাই ল'ম, লগতে নিমখ দি দিম। দালি এনেকৈ কেৰাহীত সিজালে ফেন উঠে, মই ফেনখিনি ভালদৰে কাঢ়ি ল'ম। ইয়াৰ পিছতে হালধি দিম আৰু লগতে কোমোৰাকেইডোখৰ দি দিম। কোমোৰা মই প্ৰথমতেই দিয়া নাই কাৰণ বেছিকৈ গলি যাব, এইকাৰণে মই ফেন কঢ়াৰ পিছত দিছোঁ। আৰু ইয়াতে কলখাৰ দিম। কলখাৰ জোখত হৈছেনে নাই, হালধি দিয়াৰ পিছত কলখাৰ দিলে এনেকৈ ৰঙা হৈ পৰে। ৰঙা হৈ পৰিলে গম পোৱা যায় যে খাৰ জোখত হৈছে। এতিয়া মই পুনৰ ঢাকি দিম মাটিমাহখিনি ভালদৰে সিজালৈকে। এইখিনি সিজিছে নাই মই এনেকৈ আঙুলিৰে দালি এটা পিটিকি চাম, ভালদৰে সিজিছে। এতিয়া মই কেৰাহী এখন লৈ অকণমান তেল দিম, বেছি তেল নালাগে। আৰু তেল গৰম হোৱাৰ পিছত ইয়াতে পাঁচফোৰণ দিম, লগতে নহৰু আৰু শুকান জলকীয়া এনেকৈ ভাঙি দি দিম আৰু তেজপাত ডোখৰো দি দিম। এতিয়া ভালকৈ এইখিনি ভাজি ল'ম পূৰা ৰঙা হোৱালৈকে। মাটি দালিত তেল মাৰোঁতে নহৰুখিনি ভালকৈ ৰঙা নহ'লে খাই ভাল নালাগে, সেইকাৰণে মই ভালদৰে ৰঙা হোৱাৰ পাছত ইয়াত সিজোৱা দালিখিনি দি দিম। আৰু এটা উতল অহাৰ পাছত ইয়াত আদা দি দিম আৰু লগতে এতিয়া মই ধনিয়া দি দিম। ইয়াত মান ধনিয়া দিলে বেছি ভাল লাগে, মোৰ ওচৰত মান ধনিয়া নাছিলে সেইকাৰণে মই ধনিয়া দিছোঁ। এইখিনি আমাৰ তৈয়াৰ হৈ গ'ল মাটিমাহৰ খাৰ। জহা চাউলৰ ভাত, আলু পিটিকা আৰু মাটি দালি, ইয়াৰ সোৱাদেই বেলেগ লাগে। মোৰ এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক, এটা কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।